Hey guys, welcome back to my channel. সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু পূজা ভালে ভালে গৈছে সকলোৰে। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। এইটো হ'ল চিকেন গ্ৰেভি। চিকেন গ্ৰেভি বনাম আজি, বহুত ইজি প্ৰচেছত, বহুত সোনকালে হ'ব। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কেনেকৈ বনাব লাগে। মই লৈছোঁ 300 গ্ৰামমান চিকেন, 3টা মিডিয়াম সাইজৰ পিঁয়াজ, 6টামান জলকীয়া আৰু 2টা মিডিয়াম সাইজৰ আলু আৰু আদা নহৰুৰ পেষ্ট। কেৰাহীখন ভালকৈ গৰম হ'বলৈ দিম। গৰম হোৱাৰ লগে লগে ইয়াতে তেল দিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। গৰম হোৱাৰ লগে লগে ইয়াতে তেজপাত দিম। তেজপাতখিনি সিজিবলৈ দিম, অলপ কালাৰটো চেঞ্জ হ'ব দিম। তাৰপিছত ইয়াতে পিঁয়াজখিনি দিম। তাৰপিছত জলকীয়া। এতিয়া ভালকৈ লৰাই দিম। এতিয়া ইয়াতে আলুখিনি দিম। আলুখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মাংসখিনি ইয়াতে দিম। তাৰপিছত নিমখ দিম ইয়াতে। ইয়াতে এড কৰিম ৰংগুড়া, তাৰপিছত জিৰা। এতিয়া মাংসখিনি ভালকৈ লৰাব লাগিব। তাৰপিছত ইয়াতে দিম আদা নহৰুৰ। এতিয়া মাংসখিনি পূৰা একদম ভালকৈ লৰাম। মাংসখিনি এতিয়া 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 15 মিনিট হৈ গৈছে, চাওঁ এতিয়া মাংসখিনি কেনেকুৱা হৈছে। আলুটো চাই লওঁ সিজিছেনে নাই। আলুটো সিজি গৈছে, ধুনীয়াকৈ হেঁচা গৈছে। এতিয়া ইয়াতে দিম পানী। পানী বেছিকৈ দিয়া নাই কাৰণ মাংসখিনি গোটা কৰিম। মাংসখিনি পানীখিনি এতিয়া কমিবলৈ দিম। তাৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকনা মাৰি দিম 10 মিনিটৰ কাৰণে। 10 মিনিট হৈ গ'ল, মাংসখিনি চাওঁ এতিয়া কেনেকুৱা হৈছে। মাংসখিনি জোলটো অলপ আছে, এতিয়াও জোলটো অলপ কমিবলৈ দিম। মাংসখিনি যেতিয়া গৰম মছলা দিম, গৰম মছলা অলপ বেছিকৈ দিম। মই এটা গোটা গৰম মছলা আৰু পেকেট মছলা দুটাই দিছোঁ। তাৰপিছত দিম জালুকৰ গুড়া। জালুকৰ গুড়া দিয়াৰ লগে লগে মাংসখিনি গোটা হৈ যাব। এতিয়া মাংসখিনি এতিয়া হৈয়ে গৈছে। লাষ্ট এতিয়া ইয়াতে ধনিয়া দিম। ধনিয়াখিনি দি এতিয়া 2 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। গেছৰ ফ্লেমটো ল' কৰি ল'ম। 2 মিনিট হৈ গ'ল, চাওঁ এতিয়া মাংসখিনি কেনেকুৱা হৈছে। মাংসখিনি হৈছে ধুনীয়া হৈছে, দেখিলে গম পায়। ধুনীয়াকৈ সিজিছে আৰু গোন্ধটোও ভাল হৈছে। এয়া আমাৰ গৰমা গৰম চিকেন ৰেডি, ধোঁৱা ওলাই আছে পূৰা। তেন্তে দেখিলে আপোনালোকে কেনেকৈ কম সময়ত ইজি প্ৰচেছত আপোনাৰ চিকেন গ্ৰেভি বনাব পাৰি। তো এইটো পদ্ধতিত আপোনালোকে বনাই চাব পাৰে, খাই চাব পাৰে আৰু কেনেকুৱা হৈছে জনাব পাৰে কমেণ্টত। তেন্তে আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।